ৰঙা আৰু সেউজীয়া কিয় খ্ৰীষ্টমাছৰ ৰং? খ্ৰীষ্টমাছৰ সৈতে ৰঙা আৰু সেউজীয়া ৰঙৰ কিয় ৰিলেটেড? খ্ৰীষ্টমাছৰ সৈতে ৰিলেটেড ৰঙা ৰংটো ক'ত উৎপন্ন হৈছিল? এই ফেক্টটো আপোনালোকে কেতিয়াবা ভাবি চাইছেনে? আজিৰ এই ভিডিঅ'টোত এই ফেক্টটোৰ কথা জানিব পাৰিব আৰু সকলো বন্ধু বান্ধৱীক আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। ৰঙা আৰু সেউজীয়া ৰংটো কিয় খ্ৰীষ্টমাছৰ ৰং? খ্ৰীষ্টান ধৰ্মত ৰঙা ৰঙে যীশুৰ তেজৰ প্ৰতিনিধিত্ব কৰে, আনহাতে সেউজীয়াই তেওঁৰ চিৰন্ত জীৱনক প্ৰতিনিধিত্ব কৰে। বিশ্বব্যাপী ৰঙা আৰু সেউজীয়া হৈছে বিখ্যাত ৰং যিয়ে খ্ৰীষ্টমাছক প্ৰতিনিধিত্ব কৰে। যেতিয়া আমি এই দুটা ৰং একেলগে দেখা পাওঁ, আমি অট'মেটিকলি ইয়াৰ বন্ধৰ দিনবোৰৰ সৈতে সংযুক্ত কৰোঁ। কিন্তু এইটো কেৱল এই দুটা ৰং কিয় আৰু এই সংগঠনটো ক'ৰ পৰা আহিছিল? যদিও খ্ৰীষ্টমাছত ৰঙা আৰু সেউজীয়া ৰঙৰ উৎপত্তি, ৰঙা আৰু সেউজীয়া ৰঙৰ বিষয়ে কোনেও নাজানে, তথাপিও বহুতো তথ্য আছে। এই প্ৰবন্ধটো আমি এইবোৰ কিয় ঋতুটোৰ ৰং হৈ পৰিছিল তাৰ সম্ভাৱ্য কাৰণবোৰ চাম। খ্ৰীষ্টমাছৰ সৈতে ৰঙা আৰু সেউজীয়া কিয় ৰিলেটেড? খ্ৰীষ্টমাছ হৈছে বছৰটোৰ সেই সময় য'ত আমি যীশুৰ খ্ৰীষ্টান ধৰ্মৰ উদযাপন কৰোঁ, কিন্তু কেইবা দশক ধৰি ই আমাৰ পৰিয়ালৰ আৰু বন্ধুবৰ্গৰ সৈতে উপহাৰ বিনিময়ৰ আৰু সময় কটোৱাৰ বিষয়ে অধিক হৈ পৰিছে। এনে কিছুমান সৰল সম্পৰ্ক আছে যিয়ে আমাক এই ৰংবোৰৰ বিষয়ে ভাবিবলৈ বাধ্য কৰে। চেণ্টাৰ টুপিটো ৰঙা আৰু খ্ৰীষ্টমাছৰ গছ সেউজীয়া, কিন্তু এই দুটা ৰঙৰ ব্যৱহাৰ আৰু পিছলৈ ঘূৰি আহিছিল। খ্ৰীষ্টান ধৰ্মত শিকোৱা হয় যে ৰঙা ৰঙে যীশুক ক্ৰুছবিদ্ধ কৰাৰ সময়ত তেওঁৰ তেজৰ প্ৰতিনিধিত্ব কৰে আৰু সেউজীয়াই যীশুৰ তেজৰ চিৰসেউজ গছৰ দৰে চিৰন্ত জীৱনক প্ৰতিনিধিত্ব কৰে। কিছুমান লোকে দাবী কৰে যে এইটো হোলী জোপোহাৰ পৰা আহে। তেওঁলোকে ৰঙা জামু আৰু গঢ়া সেউজীয়া পাতৰ, যিহেতু তেওঁলোকে বছৰৰ সেই সময়টোত বিকশিত হয়। বন্ধৰ বতৰত আমি আমাৰ সন্মুখৰ দুৱাৰত ওলমাই থোৱা পুষ্পস্তৱক তৈয়াৰ কৰিবলৈ হোলী জোপোহা ব্যৱহাৰ কৰা হয়। সেয়েহে বছৰটোৰ সময়ত সেইবোৰ জনপ্ৰিয় প্ৰতিচ্ছবি। বহুতো লিংক আৰু কাহিনী আছে যিবোৰ খ্ৰীষ্টমাছত ৰঙৰ পছন্দৰ কাৰণ বুলি দাবী কৰা হয়। কিছুমান মানুহে বিশ্বাস কৰে যে ৰংবোৰ অধিক বাণিজ্যিক প্ৰভাৱৰ পৰা আহিছে। খ্ৰীষ্টমাছৰ সৈতে ৰিলেটেড ৰঙা ৰংটো ক'ত উৎপন্ন হৈছিল? যদিও খ্ৰীষ্টমাছত ৰঙা ৰঙৰ ব্যৱহাৰ কৰা হয়, কোকো-কোলাই ইয়াক এক প্ৰভাৱশালী ৰং কৰি তুলিছিল। 1931 চনত কোকো-কোলাৰ বিজ্ঞাপন আলোচনীত অধিক জনপ্ৰিয় হৈ পৰে, বিশেষকৈ বন্ধৰ দিনবোৰৰ ওচৰ চাপি অহাৰ সময়ত। প্ৰথম বিজ্ঞাপনবোৰত এটা ইলাষ্ট্ৰেটৰ হেণ্ডেন চাণ্ডাব্লেমক কমিছন কৰা হৈছিল। সান্তা ক্লজে কোকো-কোলাৰ পান কৰাৰ সৈতে এটা এডভাৰটাইজিং সৃষ্টি কৰাৰ নিৰ্দেশনাৰ সৈতে চাণ্ডাব্লেমে সান্তাৰ পোছাক পিন্ধি কাৰোবাৰ সলনি সান্তা ক্লজৰ প্ৰতিচ্ছবি সৃষ্টি কৰিবলৈ বিচাৰিছিল। এইটো ইতিহাসৰ এটা টাৰ্নিং পইণ্ট আছিল, কিয়নো সান্তাৰ এক্সপ্লেইনটো ইমান জীৱন্ত আছিল যে ই প্ৰকৃত ফাদাৰ খ্ৰীষ্টমাছৰ প্ৰতিনিধিত্ব হৈ পৰিছিল। সান্তাই ৰঙা পোছাক পিন্ধিছিল আৰু তেতিয়াৰ পৰাই কোকো-কোলাই ইয়াৰ ৰঙা ব্ৰেণ্ডিঙৰ সৈতে বিজ্ঞাপন দিয়া অব্যাহত ৰাখিছিল আৰু সেয়েহে খ্ৰীষ্টমাছৰ সৈতে সম্পৰ্কীয় ৰং হৈ পৰিছিল। সেউজীয়া ৰংটো খ্ৰীষ্টমাছৰ সৈতে কিয় ৰিলেটেড হৈছিল? খ্ৰীষ্টমাছত সেউজীয়াৰ সম্পৰ্ক ৰঙা ৰঙৰ দৰে যথেষ্ট গুৰুত্বপূৰ্ণ নিৰ্ধাৰিত মুহূৰ্ত নাই। বহুতো সংগঠনে খ্ৰীষ্টমাছৰ সময়ত ঘৰলৈ চিৰসেউজ গছ অনাৰ উদ্ভিদ আৰু ধাৰণা লৈ উভতি উঙলিয়াই দিছে। ঘৰলৈ গছ অনাৰ প্ৰথম নথিপত্ৰ ৰোমান সংস্কৃতিত হয়, যেতিয়া তেওঁলোকে চেটাৰ্নেলিয়া উদযাপন কৰিছিল। এইটো শনি ঈশ্বৰক সন্মান জনোৱাৰ বাবে আছিল। 17 পৰা 23 ডিচেম্বৰলৈ উদযাপন কৰা হৈছিল। পৰম্পৰাবোৰত ঘৰলৈ হোলী আৰু চিৰসেউজ গছেৰে সজোৱা অন্তৰ্ভুক্ত আছিল, যাক সৰু সৰু চিত্ৰৰে সজোৱা হয়। ঘৰটো সজাবলৈ শীতকালত গছবোৰ ভিতৰলৈ অনাৰ এইটো এটা পুৰণি উদাহৰণ। কিছুমান আনতকৈ শেহতীয়া কিন্তু ৰঙা আৰু সেউজীয়াৰ কেইবাশ বছৰ ধৰি খ্ৰীষ্টমাছত ৰং হৈ আহিছে। এনে লাগিব যে বন্ধৰ বাণিজ্যিকৰণৰ ফলত এই দুটা ৰঙৰ খ্ৰীষ্টমাছত আটাইতকৈ গুৰুত্বপূৰ্ণ হৈ পৰিছে। হেলোইনত কমলা আৰু সেউজীয়া, ৰঙা আৰু সেউজীয়া বছৰটো সেই সময়ৰ প্ৰতিনিধিত্বমূলক ৰং হিচাপে লাগি আছে।